নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ গণিতৰ 5.2 অংককেইটা সমাধান কৰিম। অংককেইটা চোৱা কেনেকৈ সমাধান কৰোঁ। চোৱা 4 নম্বৰ কুৱেশ্যনটো কি আছে 3,8,13,18 ... সমান্তৰাল প্ৰকৃতিটোৰ কোনটো পদ 78 হ'ব। চোৱা ইয়াতে এটা সমান্তৰাল প্ৰকৃতি দি আছে, কি দি আছে 3,8,13,18। এতিয়া যদি আমি কওঁ 18 পদটো কেই নম্বৰ আছে, আমি চোৱা 18 পদটো কি নম্বৰ আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ, মানে 4 নম্বৰ পদটো কি আছে 18। সেম ইয়াতে যদি এটা পদ থাকে কি আমাৰ 78, সেইটো কেই নম্বৰ পদ হ'ব এইটো আমাক সুধিছে। ইয়াতে আমি ধৰি ল'ম যে nতম পদটো 78 হ'ব। চোৱা কি কৰিছো, এইটো এটা সমান্তৰাল প্ৰকৃতি দি আছে, ধৰো সমান্তৰাল প্ৰকৃতিৰ nতম পদটো কি আমি 78। যেনেকে আমাৰ ধৰা 4 নম্বৰ পদটো কি আছে আমাৰ 18, সেম আমি nতম পদটো 78 ধৰি লৈছো। ইয়াত চোৱা a কিমান হ'ব, a হ'ব আমাৰ কি 3d, d কি আছিল আমাৰ সেকেন্ড পদৰ পৰা প্ৰথম পদটো মাইনাস সেকেন্ড পদ কি আছে 8 minus 3 কি হ'ব 5, আৰু আমাৰ an মানে আমি ধৰি লৈছো nতম পদটো 78, সেই কাৰণে আমাৰ an equal 78 হ'ব। আৰু আমি nতম পদটো ওলাব লাগিব, মানে n ওলাব লাগিব, n কোৱেশ্চন মাৰ্ক। এতিয়া চোৱা আমি জানো যে ফৰ্মুলাটো কি আছিল an ৰ an equal a plus n minus 1 into d। n ৰ ফৰ্মুলাটো কি আছিল an equal a plus n minus 1 into d। এতিয়া আমি মানকেইটা বহাই দিওঁ, n কিমান আছে n আমাৰ 78 equal a কিমান আমাৰ 3 প্লাস n কি আছে n টো আমাক ওলাব দিছে, n টো নাই আমাৰ minus 1 n minus 1 into d, d কিমান আছে আমাৰ 5। মানে এইখিনি আমি আগতে লিখিম, এইখিনি পিছত লিখিম, মানে সমান চিনৰ আগে পিছে আমি লিখিব পাৰি। এতিয়া চোৱা 3 টো আমাৰ কি আছে প্লাছত, সেইটো সাইডত গলে কি হ'ব মাইনাছত হ'ব। ইয়াত থাকিব n minus 1 into 5, 3 টো প্লাস সেইটো সাইডত গলে মাইনাস। এতিয়া চোৱা 5 টো কি আছে এইটো সাইডত পূৰণ, সেইটো সাইডত গলে হৰণ হ'ব, আৰু 78 ৰ পৰা 3 গুচি গলে কিমান থাকে 75, আৰু 5 টো পূৰণ আছিল সেইটো সাইডত গলে হৰণ হ'ব। এতিয়া চোৱা 575 ত কেইবাৰ যায় 7 ত একবাৰ, বাকি থাকে আমাৰ 2, 5 ৰ আগত 2 ধৰিলে কিমান 25, 25 ত 5 বাৰ যায় 5, মানে আমি ইয়াত কিমান পালো 15। এতিয়া চোৱা আমাৰ n টো ওলাব দিছে, এতিয়া আমাৰ n টো ওলাব দিছে, n টো সিঙ্গেল ৰাখিব লাগিব, আৰু এইটো সাইডত কি -1, সেইটো সাইডত গলে কি হ'ব +1, 15 আৰু 1 16, মানে আমি n কিমান পাইছো 16, মানে আমাৰ 16তম পদটো 78 হ'ব। চোৱা ইয়াতে যেনেকে আমাৰ দ্বিতীয় পদটো কি আছে 8, তৃতীয় পদটো কি আছে 6, চতুৰ্থ পদটো কি আছে 18, সেম ইয়াতে 16তম পদটো কিমান হ'ব আমাৰ 78। এতিয়া আমি লিখি দিলো 16তম পদটো 78 হ'ব। চোৱা 5 নম্বৰ কি দিছে, তলৰ প্ৰতিটো সমান্তৰাল প্ৰকৃতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা। পদৰ সংখ্যা নিৰ্ণয় কৰা। চোৱা এটা সমান্তৰাল প্ৰকৃতি দি আছে কি 7,13,19 ... 205, মানে ইয়াতে প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ দি আছে আৰু অন্তিম পদ দিছে, মানে ইয়াতে কেইটা পদ আছে সেইটো আমাক নিৰ্ণয় কৰিব দিছে। এতিয়া আমিতো কেইটা পদ আছে ক'ব নোৱাৰিম, আমি অন্তিম পদটো দি আমি ওলাই ল'ম, আমি ধৰি ল'ম সমান্তৰাল প্ৰকৃতিটোৰ nটা পদ আছে, কেইটা পদ আছে nটা পদ আছে। চোৱা কেনেকৈ কৰো, চোৱা সলিউশন সমান্তৰাল প্ৰকৃতিটো আমি লিখি লৈছো 7,13,19 ... 205। ধৰো সমান্তৰাল প্ৰকৃতিটোৰ nটা পদ আছে, কেইটা পদ আছে nটা পদ আছে। চোৱা nটা পদ আছে মানে n ইয়াতে 205 হ'ব, মানে অন্তিম পদটো 205 হ'ব ইয়াত। সো প্ৰথম পদ কি আছে a কিমান 7, d মানে সেকেন্ড পদৰ পৰা প্ৰথম পদ মাইনাস, মানে 13 ৰ পৰা 7 মাইনাস কিমান থাকে 6, আৰু an হ'ব আমাৰ 205, n টো আমাক ওলাব দিছে, মানে n টো আমি ওলাম। আমি জানো যে n equal
a plus n minus 1 into d. So n or মানটো আমাৰ কি আছে আমি চাই বহালে হল n or মানটো আছে আমাৰ 205 equal a কিমান আমাৰ 7 plus n টো উলাম n minus 1 into d আমাৰ 6 এতিয়া আমি এতিয়া এইখিনি এইটো সাইডত লিখিম আৰু এইখিনি এইটো সাইডত লিখিম সমান চিনত দুইফালে আমি পৰিৱৰ্তন কৰিব পাৰো এতিয়া এইটো সাইডত কি আছে +7 হেতু সাইডত গলে -7 205 মাইনাস কি হ'ব 7 এতিয়া 6 টো কি আছে আমাৰ পুৰণ হেতু সাইডত গলে হৰণ আৰু 205 ৰ পৰা 7 মাইনাস কৰিলে কিমান থাকে আমাৰ 198 আৰু 6 টো কি আছিল পুৰণ হেতু সাইডত গলে হৰণ সো আমি 6 এৰ যদি হৰণ কৰো 6 এৰ আমি 198 ক যদি হৰণ কৰো সো 19 6 কেবাৰ যায় 3 বাৰ 3 6 গুণ 18 মাইনাস কৰিলে 1 ওপৰৰ পৰা 8 নামিবত হল কিমান 18 18 6 3 বাৰ 18 সোয়া 6 কেবাৰ গৈছে 33 বাৰ মানে an -1 কিমান পাইছো আমি 33 এতিয়া এটো সাইডত কি আমাৰ -1 হেতু সাইডত পঠাই দিলে কি হ'ব আমাৰ +1 33 +1 n equal 34 আমি n equal কিমান পালো 34 মানে এই সমান্তর প্রগতিটোত কেটা পদ আছে আমাৰ 34 টা পদ আছে পদত্ব সমান্তর প্রগতিটোত 34 টা পদ আছে সোয়া 2 নম্বৰ সমান্তর প্রগতিটো কি আছে 18, 15 সমস্ত 1/2, 13 ডট ডট -47 ইয়াতে আমাৰ পদৰ সংখ্যা ওলাব দিছে সেইকাৰণে আমি ধৰিলো সমান্তর প্রগতিটোৰ n টা পদ আছে সমান্তর প্রগতিটোৰ n টা পদ আছে ইয়াত এক ইকুয়াল কিমান হ'ব a মানে প্ৰথম পদ কিমান আছে আমাৰ 18 মানে 18 আৰু d কি আছিল d মানে সেকেন্ড পদৰ পৰা প্ৰথম পদ মাইনাস সেকেন্ড পদ কি আছে 15 সমস্ত 1/2 মাইনাস প্ৰথম পদ 18 এতিয়া সৈটো মিশ্র ভগ্নাংশত আছে এটো আমি ভাঙি লও কেনেকৈ ভাঙিছো এটো তলত কি আছে 2 2 2 আহিব এই দুটা পূৰণ হয় 2 into 15 আৰু ওপৰটো প্লাস হয় -18 সোয়া 2 into 15 পূৰণ কৰিলে কিমান হয় 30 লগত 1 যোগ কৰিলে 31 -18 সোয়া 18 ৰ তলটো কি আছে এটা 1 2 আৰু 1 ৰ লসাগু আমাৰ 2 হয় এতিয়া সোয়া 2 টুত কেবাৰ যায় এবাৰ থাকি 2 টুত কেবাৰ যায় এবাৰ 31 ৰ লগত 1 পূৰণ কৰিলে 31 মাজত কি আছে মাইনাস 1 2ত কেবাৰ যায় দুইবাৰ ওপৰত কি আছে 18 মানে ইয়াতে 31 মাইনাস 18 লগত 2 পূৰণ কৰিলে 36 ডিভাইডেড 2 36 ৰ পৰা 31 গুছি গলে থাকে 5 মাইনাস টো ডাঙৰ আছে -5 থাকিব এতিয়া আমি d কিমান পালো d পালো -5/2 এতিয়া সোয়া আমি n কিমান পাম আমি কি ধৰি লৈছিলো এই সমান্তর প্রগতিটোৰ n টা পদ আছে এই অন্তিম পদ কিমান আছে অন্তিম পদ -47 মানে 47 হ'ব n equal 47 -47 n equal -47 হ'ব আৰু আমাৰ n ওলাব দিছে n কোশ্চেন মাৰ্ক মানে n টো আমাক ওলাব দিছে আমি জানো যে n equal a plus n minus 1 into d এতিয়া মানখিনি আমি বহাই দিও সো n কিমান পাইছো আমি সো n আমি -14 পাইছো আৰু a কিমান পাইছো 18 n আমি -47 equal a পাইছো আমি 18 plus n টো ওলাব দিছে n টো সেমি থাকিব d আমি কিমান পাইছো -5/2 এতিয়া আমি এইখিনি এইটো সাইডত লিখিম এইখিনি এইটো সাইডত লিখিম 18 plus n minus 1 into -5/2 equal -47 এতিয়া সোয়া এইটো সাইডত কি প্লাস হৈ আছে 18 টো হেতু সাইডত গলে মাইনাস হ'ব হেতু সাইডত গলে কি হৈছে মাইনাস হৈছে এতিয়া সব -47 -18 দুইটা যোগ কৰিলে আমাৰ 65 হয় কিমান দুইটা যোগ কৰিলে আমাৰ কিমান হয় 67 আৰু দুইটা মাইনাস হৈ আছে সেইকাৰণে আগত কি আহিব -65
এতিয়া চোৱা -47 আৰু -18 কিমান হৈছে -67 আৰু এইখিনি সেম আহিছে এতিয়া চোৱা এইটো কি আছে আমাৰ এইটো সাইডত পূৰণ হৈ আছে সেইটো সাইডত গলে হৰণ হ'ব মানে 5 টো আমাৰ কি আহিব মানে ভগ্নাংশটো উল্টি যায় সেইটো সাইডত গলে 2 টো ওপৰত যাব 5 টো তলত আহিব চোৱা ভগ্নাংশটো কি হৈছে বাৰ উল্টি যাব 2/5 -2/5 এতিয়া চোৱা 5 65 ত কেইবাৰ যায় 13 বাৰ কিল কি আমাৰ -13 আৰু -2 এতিয়া -13 আৰু -2 পূৰণ কৰিলে হয় আমাৰ 26 এতিয়া আমাক ওলাব দিছে কি n টো আমাৰ সিঙ্গেল ৰাখিব লাগিব এতিয়া চোৱা এইটো ফালত কি আছে -1 সেইটো সাইডত গলে +1 26 + 1 n ইকুৱেল কিমান হ'ব 30 n ইকুৱেল হ'ব 27 এতেকে পদত্ব সমান্তর প্রকৃতিটোত 27 টা পদ আছে পদত্ব সমান্তর প্রকৃতিটোত 27 টা পদ আছে 6 নম্বৰটো চোৱা কি দি আছে 11, 8, 5, 2 ... এই সমান্তর প্রকৃতিটোত -15 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে নাই পৰীক্ষা কৰা চোৱা আমি যেনেকে 5 টোতে কি এটা পদ হৈছে না নাই 5 টো কি এটা পদ আছে পদ হয় আৰু চোৱা এইটো কি এটা পদ 2 টো কি এটা সমান্তর প্ৰতি এটা পদ সেম এইটোই কৈছে যে -15 টো এই সমান্তর প্রকৃতিটোৰ কোনো এটা পদ হয় না নাই পৰীক্ষা কৰা সো এটো আমি কেনেকৈ কৰিম এটো আমি প্ৰথমতে ধৰি লম যে এই সমান্তর প্রকৃতিটোৰ n টা পদ আছে প্ৰথমে আমি ধৰি লম এই সমান্তর প্রকৃতিটোত n টা পদ আছে সেই কাৰণে an ইকুৱেল হ'ব আমাৰ 105 সো আমি ধৰি লম সমান্তর প্রকৃতিটোৰ nতম পদটো -105 চোৱা এতিয়াটো আমি গম নাপাও যে কোনটো পদ 150 হ'ব সেই কাৰণে আমি ধৰি লম nতম পদটোৰ সমান্তর প্রকৃতিটোৰ nতম পদটো 150 চোৱা লিখিছো ধৰো সমান্তর প্রকৃতিটোৰ nতম পদটো -150 ইয়াত সো a কিমান আছে a 11 d মানে সেকেন্ড পদৰ পৰা প্ৰথম পদ মাইনাস সেকেন্ড পদ কিমান আছে 8 - 11 কিমান হ'ব -3 মানে 8 ৰ পৰা যদি -11 গৈছে কিমান পাম আমি -3 আৰু an মানে nতম পদটো কি কৈছো -150 সেই কাৰণে আমাৰ an হ'ব -150 আৰু আমি nতম পদটো ওলাম n কোৱেশ্চন মাৰ্ক এতিয়া চোৱা আমি জানো যে an ইকুৱেল a plus n minus 1 into d তে n ৰ মানটো আমি কিমান পাইছো 1 -150 বহাই দিম -150 ইকুৱেল a কিমান পাইছো আমি 11 প্লাস n টো আমাক ওলাব লাগিব ইনটু d কিমান আমাৰ -3 এতিয়া চোৱা আমি এইখিনি আগতে লিখিম এইখিনি পিছত লিখিম সমান চিনৰ আগে পিছে আমি লিখিব পাৰি এতিয়া চোৱা 11 টো কি হৈ আছে প্লাস এটো সাইডত গলে মাইনাস চোৱা 11 টো কি আছে প্লাস এটো সাইডত গলে কি হৈছে মাইনাস এতিয়া চোৱা 3 টো কি এটো সাইডত পূৰণ হেটো সাইডত গলে হৰণ হ'ব এতিয়া চোৱা -150 আৰু -11 কিমান হ'ব -161 ডিভাইডেড কি -3 this one minus কি cancel মানে প্লাস হৈ গৈছে এট কি আছে 161 divided 3 এটো সাইডত কি আছে -1 হেটো সাইডত গলে কি +1 ইয়াত থাকিব n আৰু এটো সাইডত কি আছিল -1 হেটো সাইডত গুছি গলে কি হৈছে +1 এখানে আমি যোগ কৰো সো ইয়াতে কি আছে আমাৰ তলত 1 3 আৰু 1 লহাও কি 3 একবাৰ যায় এক লগত 61 পূৰণ কৰিলে 61 এ মাজত কি আছে প্লাস 1 3 কিবাৰ 3 বাৰ 3 লগত 1 পূৰণ কৰিলে কিমান 3 এতিয়া চোৱা 61 আৰু 3 যোগ কৰিলে হয় 164 ডিভাইডেড 3 এতিয়া যদি আমি 64 ক 3 দি হৰণ কৰো কি হয় চোৱা 164 ডিভাইডেড 3 3 16 ত কিবাৰ যায় 5 বাৰ 3 5 গুণ 15 16 ৰ পৰা 15 গুছি গলে কিমান থাকে 1 ওপৰৰ পৰা আছে কি 4 নামাই দিলো আমি 14 ত 3 কিবাৰ যায় 4 বাৰ 3 4 গুণ 12
14 ৰ পৰা আমি যদি 2 গুছি যায় কিমান থাকে সৰি 14 ৰ পৰা 12 গুছি গলে 2 এতিয়া আমি সোয়া কি পাইছো 3 দি হৰণ কৰিলে 3 দি যদি আমি 164 হৰণ কৰিছো কিমান পাইছো 54 আৰু বাকি কি আছে 2 তে সয়টো কেনেকৈ লিখো আমি 3 এটো হৰণ কৰিলে কি পাইছিল 54 বাকি আছিল কি 2 হৰণ কৰিছো কি দি 3 দি 3 টো তলত আহিব সো আমি n ৰ মানটো কিহত পাইছো আমি মিশ্র ভগ্নাংশত পাইছো মানে এটো এটা অখণ্ড সংখ্যা আমি এটো পূর্ণ সংখ্যাত পোৱা নাই মানে n ৰ মানটো পূৰ্ণ সংখ্যা হ'ব লাগে যেনে 1 2 3 4 এনেকা হ'ব লাগে সোয়া এতিয়া কি n ৰ মানটো এনেকা পোৱা নাই পূৰ্ণ সংখ্যাত পোৱা নাই সেই কাৰণে n তম পদটো -150 হ'ব এতেকে সোয়া পদত্ব সমান্তর প্রকৃতিটোৰ -5 এটা পদ হ'ব নোৱাৰে তেকে পদত্ব সমান্তর প্রকৃতিটোৰ -150 এটা পদ হ'ব নোৱাৰে 7 নম্বৰটোৰ কি দি আছে এটা সমান্তর প্রকৃতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 হলে 31তম পদটো নিৰ্ণয় কৰা এতিয়া সোয়াম কি দি আছে 11তম পদটো দি আছে 38 আৰু 16তম পদটো দি আছে 31 এটো আমি লিখি লও সোয়া 11তম পদটো 38 মানে a 11 equal 38 এতিয়া সোয়া তোমালোকৰ আগৰ ক্লাছত এটা ফৰ্মুলা শিকাইছিলো যদি ইয়াতে a 11 থাকে মানে ইয়াতে যদি a 100 থাকে ইকুয়াল a plus 100 থাকে a plus 99 দি আহে মানে ইয়াতে a লগত যিমান থাকে তাতকে এটা দি কম হয় সো a লগত কিমান আছে 11 মানে a plus 10 দি হ'ব a plus 10 দি ইকুয়াল কিমান হ'ব 38 বুজিছানে নাই সোয়া ভালকে মন কৰা যদি সোয়া ইয়াতে এহতম পদটো আহিলে কি হলে হয় এহতম পদৰ জায়গাত কি হলে a plus 99 দি ইকুয়াল আহিলে হয় সেম যদি 50তম পদটো আহিলে হয় কি আহিলে হয় a plus 49 দি ইকুয়াল যেটো মান থাকে এটো মান আহিলে হয় সেম ইয়াতে কি আছে কি আহিব 11 টা পদ আছে সেইকাৰণে a plus 10 দি আহিছে সেম আৰু 16তম পদটো কিমান 70 আৰু 16তম পদটো কিমান 73 মানে a 16 ইকুয়াল 73 ই 16 আহিছে মানে 16 আহিছে তাৰ মানে এটা দি কমিব a plus 15 দি হ'ব ইকুয়াল 73 15 দি ইকুয়াল 73 এতে 15 দি কি আহিছে কাৰণ এটা 16 টা থাকিলে এটা দি কমে এটো ইকুয়েশন 2 হ'ব আৰু আগৰটো হ'ব ইকুয়েশন 1 সোয়া এতিয়া আমি a আৰু d ওলাব লাগে তেতিয়া আমি যিকোনো তম পদ আমি ওলাব পাৰিম এতিয়া সোয়া কেনেকৈ ওলাব 1 ৰ পৰা 2 মাইনাস কৰি দিব লাগিব এতিয়া 1 ৰ পৰা 2 মাইনাস কৰিছো সো 1 টো কি আছে a plus 10 দি লিখি ল a plus 10 d equal 38 আৰু 2 টো কি আছে a plus 15 দি a plus 15 d equal 73 আমি কি কৰিছো মাইনাস মানে তলৰ খিনি সব মাইনাস হৈ যাব প্লাস টু কি হৈছে মাইনাস প্লাস টু মাইনাস সো a প্লাসৰ a মাইনাসৰ ক্যান্সেল 15 দি কি হৰ আমাৰ মাইনাসৰ 10 দি কি আমাৰ প্লাসৰ 15 ৰ পৰা 10 গুছি গলো মাইনাস থাকে আমাৰ 5 দি এতিয়া সো 73 minus 38 73 ৰ পৰা যদি 13 73 টো কি আমাৰ মাইনাস 38 টো কি প্লাস গুছি গলো কিমান থাকে সো এতিয়া সোয়া 3 3 ৰ পৰা 8 গুছি না যায় এক দাৰ কৰিলো 13 13 ৰ পৰা 8 গলে কিমান থাকে 6 আৰু সৰি 13 ৰ পৰা 8 গলে থাকে আমাৰ 5 ইয়াতে কি আছে 6 6 ৰ পৰা 3 গুছি গলে থাকে আমাৰ 3 মানে কি পালো আমি 35 এতিয়া সোয়া কিহত 35 পাইছো আমি মাইনাস টো ডাঙৰ আছিল মাইনাস 35 আহিব এতিয়া এটো সেলত কি 5 টো d লগত কি হৈ আছে পূৰণ হৈ আছে মাইনাস হৈ থাকা নাই কিন্তু -5 পূৰণ হৈ আছে d লগত একেলত থাকিলে পূৰণ বুজায় হেতু সাইডত -5 টো গুছি গলে কি হ'ব পূৰণটো হৰণ হ'ব মানে তলত বহিব মাইনাস মাইনাস কি ক্যান্সেল 5 35 ত কেবাৰ যায় 7 বাৰ মানে d ইকুয়াল আমি কিমান পালো 7 এতিয়া আমি ইয়াৰ মানটো পোৱা নাই আমি d ৰ মানটো যিকোনো এটা সমীকৰণত বহাই দিলে আমি ইয়াৰ মানটো পাই যাম এতিয়া আমি d ইকুয়াল d টো এক নম্বৰ সমীকৰণ বহাই দিম d ইকুয়াল 7 আমি 1 ত বহাই পাও সো 1 টো কি আছে আমাৰ a plus 10 d equal 38 a plus 10 d equal 38 সোয়া আমি কি কিহৰ মান পাইছো আমি d ৰ মান পাইছো এৰ মানটো পোৱা নাই এৰ মানটো 8 থাকিব d ৰ মানটো আমি কিমান পাইছো 7 equal 38 a
চোৱা 10 লগত 7 পূৰণ কৰিলে কিমান 70 ইকুৱেল 38 72 এইটো সাইডত কি প্লাস এইটো সাইডত গুছি গলে মাইনাস চোৱা এতিয়া কি 70 পৰা 38 গুছি গলে কি থাকে চোৱা 70 minus 38 0 পৰা 8 না যায় ডাৰ কৰিলো 10 পৰা 8 গলে 2 ইয়াতে আছে 6 6 পৰা 3 গলে 6 পৰা কি 3 গলে কি থাকে আমাৰ 3 মানে 32 পালো আমি a পালো 32 কিন্তু ইয়াতে কি আছে মাইনাস ডাঙৰ আছে মাইনাস a পালো -32 এতিয়া আমাক ওলাব দিছে 31 তম পদটো মানে a 31 ওলাব দিছে কি আছে 31 তাৰ মানে a + 30 দি আহিব এতিয়া এৰ মান কি পাইছো -32 + 30 * d আমি কিমান পাইছিলো d কিমান পাইছো আমি 7 d 7 বহাই দিলো -32 + 30 লগত 7 পূৰণ কৰিলে কি হ'ব চোৱা 7 0 লগত পূৰণ কৰিলে 0 আৰু 3 লগত 7 পূৰণ কৰিলে কিমান 3 7 গুণ 21 মানে 210 পালো এতিয়া চোৱা 210 টো প্লাসৰ 32 টো মাইনাসৰ মাইনাস কৰি দিব লাগিব -32 চোৱা 0 পৰা 2 গুছি না যায় ধাৰ কৰিলো 10 10 পৰা 2 গুছি গলে 8 ইয়াতে থাকি আছিল কি 1 ধাৰ কৰিছিল আছে কি এতিয়া 0 এতিয়া আকৌ এক ধাৰ কৰিলো কিমান হল 10 10 পৰা 3 গলে 7 ইয়াতে আছে কিমান 1 মানে আমাৰ 31 তম পদটো কি হল 178 তাৰ মানে আমাৰ 31 তম পদটো কিমান হ'ব 178